গাইজ কি খবৰ তো আশা কৰিছোঁ সকলোৰে ভাল তো আজি আকৌ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তো আজি শিৱৰাত্ৰি তো শিৱৰাত্ৰি যাবলৈ এতিয়া গা চা ধুই ৰেডি হৈ ল'লোঁ আৰু ওলাই লৈছোঁ এতিয়া ঘৰতে যাম তো আপোনালোকক দেখুৱাই দিবলৈ আহিছোঁ তো ভিডিঅ'টো চাই যাওক আৰু কেনেকুৱা পায় এটা কমেণ্ট কৰি জনাই দিব তো চলো গৈ আছোঁ এতিয়া আৰু মন্দিৰ বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা আধা কিলোমিটাৰমান হ'ব তালৈ গৈ আছোঁ এতিয়া তো শিৱ মন্দিৰত আহি এতিয়া বহি আছোঁ ইয়াত লগাই থৈছে ডিজে তো এজন আমাৰ ডিজে মালিকজন নমস্কাৰ এটা দি দিয়ে আৰু কাৰোবাক লাগিলে মানে জনাই দিব কমেণ্ট এটা কৰি পেলাই ভাড়ালৈ লাগে মানে নতুনকৈ মানে হেৰি ডিজে হেৰি কৰি আছে ডাঙৰ ডাঙৰ বক্স আনি আছে এবাৰ নামঘৰ ভিতৰতো দেখুৱাই দিছোঁ আপোনালোক চাই লওক এইফালৰ পৰা দেখুৱাল নহয় এইটো চাইডৰ পৰা দেখুৱাম যিহেতু লং পেণ্ট পিন্ধি আছোঁ ভিতৰলৈ যাব নোৱাৰি আৰু ভিতৰলৈ গ'লে এতিয়া চুৰিয়া পিন্ধিব লাগিব তো বাহিৰৰ পৰা এবাৰ হেৰি বেৰৰ কাষৰ পৰা এবাৰ দেখুৱাই দিছোঁ এই বেৰৰ কাষৰ পৰা চাই লওক তো এয়া এডোখৰত মানে ধূপ জ্বলাই আছে আৰু এজোপা গছজোপা কণমানিখিনিয়ে দিহানাম পৰিৱেশন কৰিছে তো অলপ চাই লওক তো প্ৰসাদ খাব হৈ গ'ল এতিয়া প্ৰসাদ খাবলৈ লৈছোঁ তো ইমানেই আছিল ভিডিঅ'টো যদি চাই ভাল পালে এটা প্লিজ লাইক কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো ধন্যবাদ।